guys, good evening. Welcome back to my YouTube channel. আজি আমি যাম ৰাঙলী পথাৰ নাহাৰকটীয়া ৰাঙলী পথাৰ তাত শংকৰদেৱৰ অধিৱেশন হৈছে 91 সংখ্যক অধিৱেশন হৈছে তাত আমি যাম আজি বলক আমাৰ লগৰ কেইটামান যাব বলক ভিডিওটো আৰম্ভ কৰো আহি পাই গলো চাও এইয়া চাওক গাইস এইয়া মেইন গেট আমি এইফালৰ পৰা সোমাই যাম এতিয়া চাওক বহুত ডাঙৰকৈ পাতিছে এইডোখৰত মানুহ চাওক গাইস বহুত বেছি মানুহ হৈছে ইয়াত চাওক বহুত ভিৰ হৈছে মানে এইডোখৰত চাওক বহুত ভিৰ হৈছে গাইস চাওক কিমান ডাঙৰ এৰিয়া লৈছে এইডোখৰত বিৰাট ডাঙৰ এৰিয়া লৈছে আমি তললৈ নামি যাম এতিয়া তললৈ নামি যাওঁ তাৰপৰা ভিতৰলৈ চাওঁ কি আছে আৰু বলক তিতাবৰ দিল্লী মহানগৰী মাইবং মানে ইয়াত চব নামবোৰ ইয়াত লিখা আছে চাব পাৰে এইকেইটা মানে ইয়াত কাছাৰ বৰপেটা ঢকুৱাখানা মানে বহুত চবফালে ঘূৰিলে মানে চবফালে লিখাই আছে আপোনালোক চাব পাৰে এই চাওক বিশ্বনাথ তেজপুৰ লিখা আছে প্ৰায়ভাগ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ বনাইছে এইডোখৰত মানে ঠাই মানুহ ফুৰিব আহিছেতো ইয়াত তো সেইকাৰণে ইয়াত মানে থাকিব পৰা ব্যৱস্থা আছে ইয়াত মানে ভিতৰলৈ দিছে বহুত ডাঙৰ এৰিয়া লৈছে এটি থাকিবৰ কাৰণে আৰু খোৱা বোৱা ব্যৱস্থাও ইয়াত কৰা আছে চাওক গাইছ সোমাই যাওঁ চাওক এইটো গাভৰু দলং বনাইছে ইয়াত গাভৰু ব্ৰিজ মানে আছে আমাৰ ওচৰতে চাচনিত আছে এইখন ইয়াত বনাই থৈছে সৰুকৈ এই পুতুৱে পপকৰ্ণ কিনিছে পপকৰ্ণ খাম আমি A few moments later. মানে লাষ্ট দিন আহিলোঁ নাই সেইকাৰণে অলপ মানে ভিৰটো কম হৈছে নহ'লে ইয়াতকৈ আগত আৰু বেছি ভিৰ হৈছিলে ইয়াত মিঠাই দোকান দিছে এইফালে চাওক কিতাপৰ দোকান দিছে কিতাপৰ দোকান দিছে ইয়াত এইফালেও দিছে কিতাপৰ দোকান আৰু এইফালে মেখেলা চাদৰ বিকিছে আৰু চবফালে বেলুন ইয়াত বেলুন দোকান দিছে মানে এই বেলুনৰ কাউণ্টাৰ এইটো এইফালে কাপোৰৰ দোকান দিছে এয়া স্পৰ্টিংকেইটা 100 ৰুপিজকৈ এইকেইটা 100 ৰুপিজ ইয়াত পেনকেইটা আছিলে পেনকেইটা 100 ৰুপিজকৈ এইকেইটা চাওক এয়া পাৰ্চৰ দোকান এইটো চবফালে দিছে পাৰ্চ ইয়াত এইটো জুৱেলাৰী ইয়াত মানে গোটেই জুৱেলাৰীবোৰ থোৱা আছে ইয়াত এয়া চাওক এয়া চাওক জুৱেলাৰী থোৱা আছে ইয়াত চাওক জুৱেলাৰী ইয়াত কাপ বিক্ৰী কৰিছে কাপ প্লেট ঢেৰ আছে কাপ প্লেট ইয়াত কাপ প্লেট বাতি এইফালে চব কাপোৰৰ হয় এয়া মেখেলা চাদৰ থোৱা আছে ইয়াত দোকানবোৰ এতিয়া উঠাই দিছে লাহে লাহে আজি লাষ্ট যে সেন উঠাই দিছে এতিয়া চাওক কাপোৰৰ দোকান এইফালে গোটেইখিনি কাপোৰৰ দোকানেই হয় মানে ইয়াত এইটো জেন্টছৰ হয় ইয়াত গাৰ্লছৰো আছে ইয়াত বাৰু এইটো চাওক কাজিৰঙাৰ মেইন যে গড় ইয়াত আছে ইয়াত দোকান মানে চাওক বহুত দোকান আছে দেখিছে নাই মই পাৰিলে আপোনালোকক মানে কম কিছুমান দেখাম আৰু দেখাব নোৱাৰিম কাৰণ কি বহুত বেছি এয়া 100 দাদাই চিঞৰি আছে 100 চিঞৰি আছে এয়া কেপৰ দোকান ইয়াত কেপ দিছে নাই কেপ গোটেই কেপ ইয়াত আচাৰ দিছে এইবোৰ আচাৰ আপোনালোক যি ভেৰাইটিৰ আচাৰ বিচাৰে গোটেইখিনি আচাৰ পাব ইয়াত দাদাই চিঞৰি আছে দাদাই
চাওক কুটু থোৱা আছে ইয়াত, কুটু বিকিছে আছে 200 টকাত দিয়ে বোলে দাদাই কৈছে 200 টকাত দি আছে প্ৰায় ইয়াত গোটেইখিনি বস্তুৱে আছে দেখিছে নাই ইয়াত এয়া ফাষ্ট ফুডৰ দোকান এইটো দেখিছে ফাষ্ট ফুডৰ দোকানটো ইমান ডাঙৰকৈ দিছে আৰু ইয়াত জুৱেলাৰীবোৰ থোৱা আছে ইয়াত বুঢ়িয়াকে ভাল চাওক ঢেৰ লাগি আছে ইয়াত ইয়াত চাওক ফুল এইবোৰ ডিজাইনাৰ বস্তুবোৰ আছে গিফ্ট চিফ্ট দিব পাৰিব আপোনালোকে নিজৰ লাভাৰবোৰকো দিব পাৰিব এয়া চাওক ইয়াত বহিবৰ কাৰণে বনাই দিছে এইটো বহি পিনি ফটো মাৰিব পাৰিব আৰু আপোনালোকে ইয়াত সোমাবৰ কাৰণে লাইন লাগি আছে দেখিছে নাই আমি সেইকাৰণে এতিয়া নোসোমাওঁ বাৰু এয়া চাওক এইখিনি খেলিবৰ কাৰণে সৰু ল'ৰা ছোৱালীখিনি বনাই দিছে পানী পুখুৰীকে বনাই দিছে এইকেইটা আমাৰ লগৰকেইটাই এইবোৰ হেৰাই যায় দেখিছোঁ মাজে মাজে গাইজ এইটো চাওক দাদাজনে মানে ইয়াত মেহেন্দি হয় মেহেন্দি আঁকে মেহেন্দি গোটেইকেইটা খাপবোৰ বনোৱা আছে এয়া বাজনীয়ে বনাই আছে চব পালে কাণফুলি নেকলেছ চবটো আছে এয়া চাওক নাৰ্চাৰী হয় এইটো চব মানে প্লেণ্টবোৰ ইয়াত লগাই থোৱা আছে টাবত যদি ল'ব পাৰে আপোনালোকে ইয়াত গাইজ এইটো চাওক পানীৰ মানে দেখিছে পানীৰ ভবৰা হয় এইটো এয়া চাওক পানীকে ভবৰা লাইটিং কি ধুনীয়া লাইটিং কৰিছে ইয়াত এইবোৰ থাকিব দিছিলে যে এইডোখৰত সেইবোৰ হয় এইবোৰ গোটেই ডিষ্ট্ৰিক্ট যিমান আছে যে ডিষ্ট্ৰিক্টবোৰ মানে ইয়াত বনোৱা হৈছে জেগাবোৰ থাকিবৰ কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ বনোৱা হৈছে এইবোৰ লাইনকৈ সেই আগলৈকে আছে গাইজ আমি ইয়াত আহিছিলোঁ যে ৰাঙলী পথাৰত ইয়াৰ মানে মেইন আপোনালোকে মই বুজাই দিছোঁ কি হৈছে ইয়াত শংকৰদেৱৰ মানে অধিৱেশন এটা পতা হৈছে 91 সংখ্যক অধিৱেশন হয় এইটো বিৰাট ডাঙৰকৈ পাতিছে ইয়াত অধিৱেশনটো তাকে বহুত ডাঙৰ বাহিৰৰ পৰা মানুহ আহিছিলে আজিৰ দিনত বোলে হিমন্ত বিশ্ব শৰ্মাও আহিছিলে ইয়াত ফুৰিবৰ কাৰণে তেওঁ চালে আৰু তেওঁ এতিয়া বোলে চাচনি মেৰ বিলত আছে বোলে তেওঁ আজি থাকিব চাগে তাৰপৰা এই আৰু ইয়াত বিৰাট ধুনীয়া বহুত ডাঙৰ বস্তু আনিছে আৰু চাবলগীয়া বহুত বস্তু আছে ইয়াত ৰাতি হৈ আছে যে সেইকাৰণে অলপ ভিডিঅ' কৰিবলৈ প্ৰব্লেম হৈছে বাট আমি এতিয়া মূল মণ্ডপৰ ওচৰত ৰখি আছিলোঁ তাত সাংস্কৃতিক প্ৰগ্ৰাম এটা হৈ আছে মোৰ পিছলৈ চাব পাৰিব আপোনালোকে ইয়াত প্ৰগ্ৰাম এটা হৈ আছে মই আপোনালোকে প্ৰগ্ৰেমৰ কিছুমান ভিডিঅ' দেখাম বলক ইয়াতে ডাঙৰ হাতী এটা আছে পুখুৰীত মানে ডাঙৰ এটা হাতী এটা আছে হাতী চাব দে আপোনালোকে হাতীটো দেখাই দিম আপোনালোকক এয়া চাওক আমাৰ লগৰ কেইটামানে কৈ আছিলে মানে এইডোখৰত মানে হাতীটোৱে মাত দি থাকে খালি মানে ফিক্স কৰা আছে কিবা এটা চাউণ্ড দি থাকে হাতীটোৱে খালি এতিয়া চাউণ্ডটো চাগে মোৰ তাত অফ কৰি থৈছে নেকি সেইকাৰণে আমি শুনি পোৱা নাই গোটেইকেইটাই এয়া চাওক গাইজ আমাক এতিয়া বহুত বেছি ভোক লাগি গ'ল আমি এইকাৰণে ভিতৰত গৈ খাম এতিয়া কিবা এটা খাই মেলি তাৰপৰা ঘৰলৈ যাম আমাৰ লগৰ লগতে খাওঁ এতিয়া ভিতৰলৈ এটি বহি ল'লে গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি এতিয়া ঘৰলৈ যাম গাইজ আমি এতিয়া আহি পাই গ'লোঁ নাহাৰকুটীয়া আমি ইয়াতে ব্লগটো এণ্ড কৰোঁ এতিয়া ঘৰলৈ যাম আৰু বহুত বেছি টাইম হৈ গ'লতো এতিয়া 11টা বাজি গ'ল মানে তেন্তে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব ঠিক আছে বাই বাই গাইজ বাই বাই